হাই হেল্ল' নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে। মই পল্লৱী গগৈ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। মই গৈ আছোঁ য'ত গোট বহোঁ তালৈ বিশেষ কাম এটাতে গৈ আছোঁ। কথা এটা পাতিবলৈ আছে, এইটো কাৰণে গৈ আছোঁ। আপোনালোকে বাৰু কি কৰি আছে? ভাত পানী খোৱা হ'লনে বাৰু? মই গৈ আছোঁ আৰু লাহে লাহে। বেটি মানে আজি বেটি স্কুল নগ'ল। বতৰটো এবাৰ ডাৱৰীয়া এবাৰ ৰ'দ দিছে, সেইটো কাৰণে বেটিক আজি নালাগে বুলি ক'লোঁ স্কুল যাবলৈ। সেইটো কাৰণে সিহঁত দুটাক থৈ মই আৰু গৈ আছোঁ। বতৰটো মানে ইমান ঠিক নহয়, এবাৰ টানকৈ ৰ'দ দিছে, এবাৰ মানে বৰষুণ দিওঁ দিওঁ কৰিছে। মানে কি কৰিছে এইফালে কালি ৰাতি বৰষুণ দিছিলে, দেখিছেনে? গোটেই বোকা, ৰাস্তাটো শিলগুটি পেলাইছিলে যদি খাল বাম আছে, সেইটো কাৰণে বোকা হ'ল। আৰু এইফালে মেলালৈ গৈ আছোঁ অকলে অকলে। আজি যিহেতু ৰাস্তাত মানুহেই নাই, ক'ৰবাত এটা দুটা ৰখি আছে আৰু যিহেতু কেতিয়াবা আৰু গোটেই মানুহ গৈয়ে থাকে। আজি কিন্তু বহুত বেছি নিজান পৰিৱেশ হৈ আছে। আৰু এইফালে গৈ আছোঁ দেই অকলে অকলে, একদম ভূতটোৰ নিচিনা গৈ আছোঁ আৰু। ৰাতিপুৱা আকৌ মই চাহে খাই আহিছোঁ দেই। এতিয়া গৈ কিনেহে ভাত পাতিবগৈ লাগিব। গৈ আছোঁ লাহে লাহে গৈ আছোঁ আৰু কাৰ লগতো কথা পাতিলে আপোনালোকৰ লগতে ভিডিঅ' এটাকে বনাই দিলোঁ আৰু। ঠাণ্ডা লাগিছোঁ, ছয়টা নিপিলোঁ। বতৰটো ৰ'দ দিওঁ দিওঁ কৰিছে, বৰষুণ দিওঁ দিওঁ কৰি আছে। সেইটো কাৰণে মই মানে ছয়টাও নানিলোঁ, ঠাণ্ডাও লাগিছে এতিয়া। আৰু এইফালে ফিল্ড পালোঁহি। এইখন ফিল্ডখন বহুত বেছি ডাঙৰ দেই। ইয়াত বজাৰো বহেগৈ, আঘোণকালি চিনেমাও দিয়ে, লগতে আৰু ফুটবল খেল হয়, হকী খেল হয়। আৰু এইফালে দেখিছেনে বোকা গলিটোত। আৰু এইফালে পালোঁহি আৰু দেই। আৰু এইফালে মানুহৰ ঘৰত দেখিছেনে ইমান ধুনীয়াকৈ ফুল ফুলি উঠিছে। এইফালে দেখিছেনে বাৰু?